ভয় নাখাব মই জাহাংগীৰ হুছেইন চুলি আৰু দাড়িত আজি মেহেন্দি লগাই আছো আৰু আমাৰ গাঁৱলীয়া ঠাইবোৰত প্ৰতিটো ঘৰত কিন্তু প্ৰাকৃতিক গুণেৰে ভৰপুৰ এই জেতুকাৰ পাত সকলো ঘৰতে আছে আৰু আমি এই জেতুকাৰ পাতটো কিন্তু সুন্দৰভাৱে সদায় কিন্তু নিজৰ ৰূপ চৰ্চাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো চুলি আৰু স্কিনৰ কাৰণে কিন্তু এই জেতুকাটোৱে যেতিয়া আৰ্টিফিচিয়ালি এক প্ৰসেস কৰি বনোৱা হ'ব তেতিয়া কিন্তু ইয়াৰ ভ্যালুটো বাঢ়ি যায় তেতিয়া কিন্তু এটো আমি কিনিব লগা হয় তাতে আৰু এই জেতুকাৰ পাতৰ লগত যদি কেমিকেল এড কৰে তেতিয়া কিন্তু আমাৰ চুলি আৰু স্কিনৰ কাৰণে ক্ষতি কৰে গতিকে আমি গাঁৱলীয়া ঠাইৰ মানুহ গাঁৱৰ পৰিৱেশত ডাঙৰ দীঘল হৈছো আৰু প্ৰতিটো ঘৰত যেহেতু আমাৰ জেতুকাৰ বস্তু আছে গতিকে আমি জেতুকাৰ পাতেৰে নিজৰ ৰূপ চৰ্চাবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে চুলি আৰু স্কিনৰ কাৰণে যেহেতু আমাৰ খুবেই উপকাৰী গতিকে এই চুলি আৰু স্কিনবোৰক আমি সৌন্দৰ্য কৰি ৰাখিবৰ কাৰণে আমাৰ গাঁৱলীয়া ঠাইবোৰত পোৱা জেতুকাৰ পাতবোৰ আমি সদায় ব্যৱহাৰ কৰিব পাৰো আৰু আৰ্টিফিচিয়ালি বস্তুবোৰ আমাৰ কাৰণে খুবেই ক্ষতিকৰ আৰু যদিও আজিকালি মানুহবোৰ আৰ্টিফিচিয়ালি নিজৰ ৰূপ চৰ্চাবোৰ মানে কৰি আছে কিন্তু এবোৰ কিন্তু আমাৰ চুলি আৰু স্কিনৰ কাৰণে ক্ষতি কৰে আমি আৰ্টিফিচিয়ালি বস্তুবোৰৰ পৰা নিজক আঁতৰাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে আৰু যিমান পাৰো আমি প্ৰাকৃতিক উপাদানেৰে প্ৰাকৃতিকভাৱে প্ৰকৃতিৰ পৰা পোৱা যিবোৰ ৰূপচৰ্চাৰ বস্তু আছে আৰু সেই উপাদানেৰে কিন্তু নিজৰ ৰূপচৰ্চাবোৰ কৰিবৰ কাৰণে যত্ন কৰিব লাগে আসসালামু আলাইকুম নমস্কাৰ